হাই ফ্ৰেণ্ডছ, ৰংচেলৰ সম্প্ৰচাৰিত হৈ থকা বকুলা আৱেগখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদি আপোনালোকে বকুলা আৱেগখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুলা আৱেগখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব আদিৰ মাক আজি আদি দেউতাকৰ ওচৰলৈ যাব আৰু আদি দেউতাকৰ ওচৰলৈ গৈ আপুনি যে ইমান সহজতে অদিতিক বোৱাৰী হিচাপে মানি ল'লে সেইবাবে মোৰ মনটো বহুত ভাল লাগিছে বুলি আদিৰ দেউতাকৰ আগত ক'ব। আৰু তেতিয়া আদিৰ দেউতাকে মোক অদিতিক এইটো জন্মততো বাদেই দিয়া কোনো জনমতে বোৱাৰী হিচাপে মানি ল'ব নোৱাৰো আৰু এতিয়াহে তোমালোকে মোৰ আচল ৰূপটো দেখা পাবা বুলি আদিৰ মাকৰ আগত ক'ব। এতিয়া বাৰু আদিৰ দেউতাকে অদিতিৰ লগত কি কৰিব দেখিবলৈ পাব বকুলা আৱেগখনৰ আজিৰ খনতিত। আনফালে আজিৰ খনতিত অদিতিয়ে আদিক তোমাৰ দেউতাই যে মোক ইমান সহজতে মানি ল'লে সেইটোৱে মোৰ চিন্তা হৈছে। দেউতাই বাৰু মোৰ লগত কিবা ষড়যন্ত্ৰ কৰিবৰ বাবেহে মোক ঘৰত লৈ আহিছে নেকি বুলি আদিক সুধিব। আৰু তেতিয়া আদিয়ে তুমি সেইটো চিন্তা কৰিব নালাগে, মই থকালৈকে তোমাক দেউতাই একো কৰিব নোৱাৰে বুলি অদিতিৰ আগত ক'ব। এতিয়া বাৰু অদিতিয়ে আদিক কি ক'ব দেখিবলৈ পাব বকুলা আৱেগখনৰ আজিৰ খনতিত। যদি আপোনালোকে বকুলা আৱেগখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।